উফ একেবাৰে ঘামি জুমি অৱস্থা নাই আৰু দেই থাকিবলৈ ঠাই নোহোৱা হৈ গৈছে কি বালৰ গৰম দিন আহে জানো ইয়াতকৈ বেছি ঠাণ্ডা দিনে ভাল পাওঁ কি মোৰটো হ'ল বকি যা না কোনোবা মৰিলে নি তো সেইটোকে ডাইৰেক্ট ক'ব নোৱাৰো নে ভাত খাবলৈ মাতিছে বুলি আকৌ কেলে মাতি পৰিব লাগে তই কিবা বুৰবুৰাইছ নি যা কি বাপেও মোৰটো কাৰণে ইয়াত থিয় হৈ আছ ভাই তই একেবাৰে হেণ্ডচম হৈ আহিলি দেই একেবাৰে শকত পাকত হয় ভাই শকতটো হমে ন যিহেতু সদায় বিয়েৰ এটা মাৰোৱে তাৰপিছত এচিটলতে বহি বহি কাম কৰিব লাগে হেণ্ডচামটোতো অবভিয়াছলি হ'ম সেইকাৰণে কৈছোঁ মোৰ লগত বল এইবোৰ পঢ়া শুনা কৰিব নালাগে চাকৰি তাকৰি গুলি মাক কত ল'ৰা ছোৱালী BA MA পাছ কৰি এনে বহি আছে একো চাকৰি আটা পাতা নাই মোৰ লগতে বল এবাৰ বল ভাই ময়ো সেইটোকে চিন্তা কৰিছো আৰু লাহে কেনে ভাই সেইফালে বেদাইলতাহঁত আহিছে চাচোন চা সি হট হৈ গ'ল কুট বাহ ভেদাইলতা ইমান সেক্সি ধুনীয়া হৈ গ'ল নে আজিকালি আমাক পাত্তাই নিদিয়ে ৰহ এই বিল্লা কেনেকে পাত্তা নিদিয়ে চাম নহয় দাদা কফি খাম নেকি দোকানী যোৱা নাই নেকি বাৰু হাই কিউটি হাউ আৰ ইউ আই এম ফাইন তুমি কোন আছিলা কেলে মোক টিভি মোবাইলে দেখা নাই নি তুমি ইনফ্লুৱেঞ্চাৰ নেকি তুমি ভুল বুজিছা কিউটি পাই মই মানে সৰু সুৰা ইনফ্লুৱেঞ্চাৰ ব্লগাৰ হেবু নহয় মই মানে আম্বানী পাৰ্সোনেল মেনেজাৰ হয় বিল্লা কেতিয়া আকৌ আম্বানী পাৰ্চনেল মেনেজাৰ হ'ল সি আকৌ মোক হোটেলত কাম কৰা বুলিহে কৈছিলে মিছা কথাৰো সীমা থাকে দেই ইমান ডাঙৰ ডাঙৰ কথা Do you want to know more details about me? No, it's enough. মানে চিধা চিধিকে কথা কৈ মই ভাল পাওঁ মানে তোমাৰ BF আছেনে BF এতিয়ালৈকে নাই বাৰু কিন্তু ভাল এজন পালে বনাম বুলি ভাবি আছোঁ আৰু সেইবোৰ হ'ব দিয়া বাৰু তোমাৰ ইনষ্টাগ্ৰামৰ আইডিটো দিয়াচোন মোৰ ইনষ্টাগ্ৰাম আইডিটো ইটছ পাপাকা পৰি 000 পাপাকা পৰি বোলে নাইচ তোমাক মই ফ'ল' কৰিম তুমি ফ'ল' বেক দিবা হা অ'কে ফ'ল' বেক দিম বাৰু মই গৈ থাকোঁ দেই তাৰপিছত এই কেপেৰ অনাৰজন ক'লৈ গ'ল বাৰু কিবা আইডিয়া আছেনে ক'ৰবাত গৈছে নি অথনিৰ পৰা নাই যে ইমান সময় হ'ল সঁচা কথা কওঁ সেইবোৰ মানুহ চাবলৈ মোৰ মানে একেবাৰে সময় নাই তোমাকহে মই সময় দিছোঁ দেই ফাৰ্ষ্ট টাইম হৈছে এইটো মই এতিয়া থিয় হৈ থাকিম নহয় ফোনত কিবা নহয় কিবা কাম কৰিয়ে থাকিম সেই মানে সেইটো মোৰ নেচাৰে হয় নাইচ মই সেনেকুৱা মানুহকে ভাল পাওঁ তুমি নহ'লে মোক গাৰ্লফ্ৰেণ্ড মেটেৰিয়েল হয় ইমান কম সময়তে আমি সিজনে সিজনক বুজি পাইছোঁ যদি আৰু আমাৰ ষ্ট্ৰং হ'ব যদিহে আমি হোৱাটছআপ বা মেছেঞ্জাৰৰ থ্ৰু দি চাট কৰোঁ নহ'লে তোমাক মই মেছেজ কৰিম হা আজি ৰাতি চিয়'ৰ কৰিবা ইনষ্টাত ফেচবুক য'ত হ'লেও মই ফ'ল' বেক দিম বাৰু ইনষ্টাত কৰিম ইনষ্টাত ফেচবুক মানে মই ইমান নচলাওঁ ফেচবুক চলালে নিজকে চাপৰি ফিল হয় সেইকাৰণে তাৰপৰা মই অকণমান দূৰতে থাকোঁ ইমান ডাঙৰ ডাঙৰ মিছা কথা ফেচবুক চলাই বুঢ়া হ'ল মোকে আইডি খুলি দে বুলি ক'লে এতিয়া আকৌ ফেচবুকে নচলায় নহ'লে মই গৈ থাকোঁ তোমাক লগ পাই ভাল লাগিলে ओके मोरो ভাল লাগিলে তোমাক লগ পাই कैसा लगा भाई मेरा जलवा कैसे 1 मिनट में पटा लिया देख लिया ना ভাই তোক মানিলো আৰু দেই চেলুট টু ইউ কথাবোৰ শুনিয়ে মোৰ ভয় লাগিলে এইকেইটাক কৈ গল্ডিকা ছোৱালী দেখিলি না পইচা থকা বুলি শুনি পটককে বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড নাই বুলি কৈ দিলে ইনষ্টা আইডি লৈকে দি দিলে এনেকৈ সিহঁতক পইচা লোভ দেখুৱাই নপতালে আমাৰ নিচিনা ফটাহী লগত নপতে নহয় এনেকুৱা ছোৱালী বহুত পাবি গুৱাহাটী মুম্বাই দিল্লীত এইটো হয় বাৰু তাৰপিছত ভাই কিবা কিবি নকওঁ নি অথনিৰ পৰা থিয় হৈ আছো নহয় তোৰ বাৰু আমনি লগা নাই চাগে ছোৱালীৰ লগত কথা পাতিব পাই মোৰ হ'লে আমনি লাগিছে দেই কৰিব লাগিবতো বিয়াৰকে খা আৰু ন যি হ'লেও হৈ যাব মুঠতে ডিঙি তিতিলে হ'ল আৰু তই নহ'লে থাক মই কেন দুটাকে আনোগে ইয়াতে দুজনে বহি বহি মাৰি দিওঁ আৰু যা ঐ গেনা আছনে দোকানত আছো বৰ্তা কওক কিবা কিবি দিম নে কিবা কিবি দিম মানে কি ল'বলৈ আহিছো গম পাইছ চাগে গেলা পানী ল'বলৈ আহিছো গেলা পানী কালিটো অকণমান বাচিলে নি কালিটো কিন্তু মজা আছিলে দেই 1 নম্বৰ আছিলে সেনেকে বনাবিচোন সদায় ওৰে বাবা ইমান গৰমত খায়নে বিকি চিকি নহ'ব বুলি মই ৰাতিপুৱা বনোৱাই নাই এটা জাষ্ট উঠাইছেহে আপোনাৰ বোৱাৰীয়ে অলপ পিছত আহিব 2 ঘণ্টামানৰ পিছত বেলেগ খাই যদি আছে ঠাণ্ডা মুণ্ডা স্প্ৰাইট সেই কেম্পা চেম্পা সেইবোৰ আছে কি গম চম আছে তই জানো গম লাগে বুলি ভাত নোখোৱাকে থাক চেম তেনেকুৱা বস্তুহে আৰু আমাৰ কাৰণে এইটো যদি হয় মোক ফোন কৰি দিবি পিছত দে কেম্পাকে দে স্প্ৰাইট খাব নোৱাৰো
যিখন যে দাম 45 টকা লয় সৌ 10 টকীয়া কেম্পা এটা দে দিছো ইচক চিন্তিক কালাত আলু চালু ফুটা কৰি দিবও যিখন যে পকৰ পতা গৰম বতাহ কথা এটা হ'ল নহয় ঠাণ্ডা হৈ থকা 10 টকীয়া কেম্পাটো নাই নহয় কেনটোহে আছে এইটোকে ল'বনে তই নহ'লে হাতত কি আনিছ এইটো 10 টকীয়া নহয়নে 10 টকীয়া নহয় বুলি কোৱা নাইতো 10 টকীয়া বহুত আছে কিন্তু নৰ্মেলহে মোৰতো এইটো নৰ্মেলে লৈ আনিছো ইচক চিন্তি কেলা তই মানুহ মাৰিবি দেই কেনটো বাৰু কিমান দাম বেছি নহয় 25 টকা ইচক চিন্তি 25 টকা নাই নহয় 10 টকাহে আছে 15 টকাৰ পিছত ল'বি দে কেনটোকে দে আৰু উপায় নাই 10 টকীয়া এই নৰ্মেলটো খোৱাতকৈ মই ঘৰত পানী খাই থকাই ভাল লওক আগৰো 85 টকা আছে নহয় সোনকালে দি দিব মোক পইচাকেইটা সোনকালে দিলেহে আকৌ আপোনাক মই বাকী দিবলৈ ভাল নহ'লে এনেকৈ লেনটো দীঘল হৈ থাকিলে মোৰ অকণমান অসুবিধা হয় আৰু মানে মাল চালো ভৰাব লাগে সেইবোৰ আকৌ পইচা মেনেজ নহয়ও বৰ্তা ইচক চিন্তি কেলাটো বাকী 85 টকা কাই মই পলাই যাম নি চাহ বৰ্তাই বেয়াই পালে আপোনাক 85 টকা কাই পলাই যাব বুলি মই সেইটো কোৱা নাই নহয় লাগিলে 500 টকা খাওক একো কথা নাই কিন্তু মোৰ দোকানত যে মাল নাই ভৰাব লাগে আৰু 5-6জন মানে খাই থৈছে সিহঁতৰ পৰাও খুজি আছো অকল আপোনাৰ পৰাই খোজা নাই নহয় তথাপিও এই গেলা গৰমখনতে খুজিব পাওঁনে এনেও মাথা দুটা বেয়া হৈ আছে ৰাতিপুৱা আলু কিনিব আহোঁতে খুজিব নোৱাৰিছিলি হ'ব দিয়ক এটাৰ পৰা ৰাতিপুৱাই খুজিম বাৰু যাওঁ তোক গোটেই পইচাখিনি হিচাপ কৰি পৰহি মানে দি আছো হ'ব গেলা খাওঁতে ভাল লাগে বাকীখিনি খুজিলে বেয়া পাওঁ